বন্দুকটো লাগে বন্দুক নহলে আপুনি সাউথ সালমাৰা মানকাছৰ কেনেকে থাকিব বাগবৰত কেনেকে থাকিব আপোনালোকে তাতে গলে গম পাব 20-25 হাজাৰ মানুহ ঘেৰি আছে মাজত 100 জন মানুহে এখন সত্ৰ লৈ পেলাই বহি আছে তো তেওঁকটো কিবা এটাটো লাগিব না আৰু আমিতো এনেই নিদিওঁ বিচাৰ বিবেচনা কৰিহে দিম গতিকে বন্দুকো লাগিব মাটিও লাগিব অধিকাৰো লাগিব খালি আইনৰ মাজত লাগিব আইনৰ গণ্ডি পাৰ হৈ আমাক একো নালাগে সৌৰভ গগৈৰ বা অখিল গগৈ দৃষ্টিভংগী বেলেগ কিন্তু আমাৰ স্পষ্ট কথা যে অসমৰ মাটি কোনো কাৰণতে সন্দেহযুক্ত বিদেশীৰ দখলত থাকিব নোৱাৰে এটা এটাকৈ আমি সমষ্টি হেৰুৱাইছোঁ জাতি হেৰুৱাইছোঁ মাটি হেৰুৱাইছোঁ ভেটি হেৰুৱাইছোঁ এই সম্পৰ্কত গৌৰৱ গগৈ অখিল গগৈৰ উত্তৰ কি আছে উৰিয়াম ঘাটত অবৈধভাৱে থকা 10,000 মানুহে যদি ভোট দিলেহেঁতেন তেতিয়াহ'লে খিলঞ্জীয়া ৰাইজে বিচৰা ৰায়দানটো বাস্তৱত প্ৰতিফলিত হ'লহেঁতেন নে এই সন্দেহযুক্ত লোকসকলে দিয়া ভোটটোৰ জৰিয়তে ৰাইজে নিজৰ অধিকাৰ হেৰুৱাই পেলালেহেঁতেন দুখীয়া মানুহৰ লগত 200-300 বিঘা মাটি থাকে নেকি দুখীয়া মানুহৰ লগত 9-10টা ফিচাৰী থাকে নেকি দুখীয়া মানুহৰ লগত 200-300 বিঘাৰ তামোল পাণৰ বাৰী থাকে নেকি দুখীয়া মানুহৰ ঘৰত 3তলীয়া বিল্ডিং থাকে নেকি গতিকে তেওঁলোকে যাক দুখীয়া বুলি ক'ব খোজে তেওঁলোক অন্তত আপোনালোক সাংবাদিক গোটেই কেইজনতকৈ